মোৰ নাম প্ৰনন্দ দাস। মই ভেৰগাঁও ডিষ্ট্ৰিক্ট ইপিপিএলৰ ইউথৰ ভাইচ প্ৰেচিডেণ্ট হয়। তো আজি সংবাদ মেলটো বিশেষকৈ আমাৰ 34 নং খালিংদৰ সমষ্টিৰ ইপিপিএল পাৰ্টিৰ তৰফৰ পৰা আমি ইউথৰ পৰা আয়োজন কৰিছোঁ। তো ঘটনাটো হ'ল যোৱাকালি টংলাত ৱাৰ্ড নম্বৰ 1ত আমাৰ খালিংদৰৰ প্ৰাক্তন EM বনজাত দুমাৰী। তো তেখেতে তাৰমানে গাঁৱত মিটিং কৰিছে। তো মিটিং কৰাৰ সময়ত তেখেতে কৈছে যে ইপিপিএল কিছুমান কৰ্মী যে বোলে তেওঁলোকে আজি দিন ইপিপিএল সৈতে খাটি আছে বা দিলীপ বড়োৰ সৈতে তেখেতে যোগাযোগ কৰি পেলাই তেওঁলোকে কাম কৰি আছে বুলি কৈছে। হয়, কাম কৰাটো ঠিকেই, সঁচা কথা তেখেতে কৈছে। কিন্তু তেখেতে এটা কথা কৈছে, যিবিলাক কৰ্মীয়ে কাম কৰিছে 20-30 জন ল'ৰা আছে, সেই ল'ৰাবিলাক বোলে আজিৰ দিনত তেওঁলোকৰ বোলে ভোটে নাই। তো গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে আজি স্পষ্টীকৰণ দি আছোঁ যে বনজাত দুমাৰী যদি কালি আহি গৈছে তেওঁলোকৰ ভোট নাই। গতিকে আমি বনজাত দুমাৰীক অনুৰোধ কৰিছোঁ, যিদিনা নেকি পুলিং চেণ্টাৰত ভোট হ'ব, মানুহে ভোট দিবলৈ যাব, সেইদিনা যাতে বনজাত দুমাৰী আহি পেলাই তাতে চকীদাৰ কৰি থাকে। এইটো আমাৰ অনুৰোধ থাকিল বনজাত দুমাৰীৰ ওচৰলৈ। কিন্তু আপুনি আহিব লাগিব, আহি পেলাই চাব তেওঁলোকৰ ভোট আছে কি নাই। আৰু গতিকে তেখেতে আৰু এটা কথা কৈছে যে যিহেতু ৰাস্তা ঘাট পদূলিৰ কথা তেখেতে কৈছে। আজি চাওক, এইটো অসম চৰকাৰে, ভাৰত চৰকাৰে যি পইচা পঠায় BTC যি ফাণ্ড পঠাইছিল, সেই লোকৰ ফাণ্ডৰ জৰিয়তে তেওঁলোকে কামখিনি কৰিছিল। আজি যদি টংলাৰ ৰাস্তা হৈছে, ড্ৰেইন হৈছে, আমি মানা কৰা নাই, হৈছে কিছুমান জেগাত, নোহোৱা নহয়। আজি যদি ৰাস্তাটো হৈছে, আপোনালোকে চাব, এটা ভাল গাড়ী গ'লে গাড়ীখন টাৰ্ণিং ল'ব নোৱাৰে বা দুখন গাড়ী একেলগত তেওঁলোকে গাড়ীখন পাছ কৰিব নোৱাৰে। ইলেক্ট্ৰিক প'ষ্টকেইটা য'ত আছিল, সেই প'ষ্টকেইটা তাতে থাকি গৈছে। তাৰপিছত চাওক, ড্ৰেইনটো যদি বনাইছে, সেই ড্ৰেইনৰ ওপৰত যদি মানুহ খোজকাঢ়ি যায়, মানুহ ভিতৰত সোমাই যায় ভাঙি ফেলে। আজি ওচৰত দোকান আছে, সেই ড্ৰেইনকেইটা তেওঁলোকে বনাইছে যে দোকানৰ ওচৰত কোনোবা দিনা গৰু পৰি যায়, ছাগলী পৰি যায়, তাতে কুকুৰ পৰি যায়। এই বনজাত দুমাৰীটো উঠাব নাহে না, আমি উঠাওঁ গাঁৱৰ মানুহ, এই গাঁৱৰ মানুহ উঠাই, আমি উঠাওঁ। তো গতিকে তেখেতে যে কৈছে ৰাস্তাত যে ড্ৰেইন আছে, আজি ড্ৰেইনটো কি ড্ৰেইনৰ কাম কৰিলে তেওঁলোকে? মানুহে যে পট্টা মাটি নিজৰ মাটিখিনি যে এৰি দিছে ড্ৰেইন বনাবৰ কাৰণে, এটা ভাল ড্ৰেইন বনাই দিব লাগিছিল তেওঁলোকে। তো তেওঁলোকে ভাল ড্ৰেইন নবনাইতে আজিৰ দিনত দুগুজামিল কৰি উঠে, 2 নম্বৰী কাম কৰি পেলাই তেওঁলোকে পইচাখিনি আত্মঘাত কৰিছে, টকাখিনি তেওঁলোকে আত্মঘাত কৰিছে। আৰু ইটো কথা বুলি নহয়, তেখেতে অলৰেডি তেখেতৰ পোহা কুকুৰ বুলিয়ে ক'ব লাগিব। এই শংকৰ চৰকাৰ 1 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ আছিল তেখেতে। তো তেখেতৰে মানুহ আছিল, বনজাৰৰে মানুহ আছিল, বনজাৰৰ সৈতে ইমান দিন কাম কৰিছিল। আজি 1 নম্বৰ ৱাৰ্ডত টংলা নিচিনা জাগাত তেখেতক কিয় মানুহে ভাল নাপায়, সেইটোতো বনজাত দুমাৰী একবাৰো ৰাইজক কোৱা নাই বা তেখেতে শুনা, তেখেতক কিয় ভাল নাপায়। কালি কিন্তু তেখেতক লৈ তেখেতে মিটিং কৰিব পৰা নাই। কোনোবা খৈৰাবাৰী, ডিমাকুচি কাৰোবাৰ মানুহক লৈ পেলাই, বড়ো মানুহক লৈ পেলাই তেখেতে গাঁৱত মিটিং কৰে। ঘটনা হ'ল, টংলা যোনটো এৰিয়া আছে 1 নম্বৰ 2 নম্বৰ, এইবিলাক আমাৰ বেংগলী এৰিয়া, বেংগলী মানুহ থাকে তাতে। আৰু চাওক, তেখেতে ছাৰ্ভিচমেন লৈ পেলাই আজি বনজাত দুমাৰী কেম্পেইনিং যদি কৰি আছে, কিছুমান ছাৰ্ভিচ মানুহক লৈ পেলাই গাঁৱত মিটিং কৰি আছে, তেওঁলোকে কেম্পেইনিং কৰি আছে। তেওঁলোকৰ ফটো মোৰ তাত আছে। আৰু গতিকে আমি অহাকালিৰ ভিতৰতে অলৰেডি মই এই কেছ কৰিম বুলি ফাইল বনাইছোঁ। তেওঁলোকৰ নামত অলৰেডি আমি কেছ কৰিম ছাৰ্ভিচমেনবিলাকৰ ওপৰত। কিয়, যোনে ছাৰ্ভিচ কৰা মানুহ কেতিয়াও ৰাজনীতিত আহিব নোৱাৰে। তো তেওঁলোকে বনজাৰ সৈতে কেম্পেইনিং কৰিছে, বনজাৰ সৈতে ঘূৰি আছে। আজি তেওঁলোকে মিটিং কৰিছে, তাতে বনজাৰৰ মানুহ ক'ত? বেংগলী এৰিয়াত কাম কৰিছে, ইমান 17 বছৰ তেওঁলোকে শাসন কৰি আছে, তেওঁলোকৰ মানুহ ক'ত? আজি তেওঁলোকৰ মানুহত কিয় বেয়া পাইছে ৰাইজে? এইখিনিতো বনজাৰ একবাৰো কোৱা নাই। তেওঁলোকৰ মানুহ আজিৰ দিনত কিয় ৰাইজে বেয়া পাই আছে? তেওঁলোকৰ ভাড়া বা তেওঁলোকৰ পোহা কুণ্ডাগিলা ক'ত গ'ল বা তেওঁলোকৰ নেতাকৰ্মীগিলা ক'ত গ'ল? গতিকে তেওঁলোকক লৈ আজি মিটিং কৰিব পৰা নাই। ৰাইজে বিচাৰিছে এইবাৰ পৰিৱৰ্তন, সকলো জেগাত পৰিৱৰ্তনৰ যি ঢেউ চলিছে, ৰাজ্য সকলো পৰিৱৰ্তন হৈছে। 17 বছৰ তেওঁলোকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰত আজিৰ দিনত মানুহ তাৰমানে অসন্তুষ্ট হৈ গৈছে। আৰু তেখেতে কথা এটা কৈছে যে কিবা অসুবিধা হ'লে তেখেতৰ তাত যাব লাগে বা তেখেতৰ তাত কথা পাতিব লাগে। আজি যদি আমি বনজাৰৰ ঘৰত যদি কেতিয়াবা যাওঁ, আমাৰ ৱাৰ্ডৰ যোনখন ৱাৰ্ড কমিশ্যনাৰে শংকৰ চৰকাৰ, তেখেতে নোসোধাকে কোনো মানুহ যদি তেখেতৰ ঘৰলৈ যায় আৰু তেখেতৰ ঘৰত গ'লেই মানুহজনৰ ওচৰত তেখেতে অত্যাচাৰ কৰে। আৰু অত্যাচাৰটো কৰে। আজি বনজাত দুমাৰীৰ ঘৰত গ'লে 3টা গেট পাৰ হ'ব লাগে। আজি তেখেতক লগ নাপায় মানুহে। আজি সঁচা কথা ক'ব গ'লে আজিৰ দিনত দিলীপ বড়োৰ সৈতে তেখেতে তুলনা কৰিছে। দিলীপ বড়োৰ পৰা আমি বোলে টকা খাইছোঁ, কিবা খাইছোঁ বোলে, আমি ৰাজনীতি কৰি আছোঁ। টকা কোনে খাইছে এইটো ৰাইজে গম পায়। 17 বছৰ কোনে শাসন কৰিছে? দিলীপ বড়োতো তেওঁলোকৰ নিচিনা পইচা পাতি নাই, কিবা নাই, আমাক যে পইচা দি কিনিব তেওঁলোকৰ নিচিনা গুণ্ডাগিৰি কৰিবৰ কাৰণে বা কিবা। আমি ৰাইজে স্পষ্টভাৱে ওলাই আছোঁ, আমাৰ পৰিৱৰ্তন লাগে, আমাৰ শান্তি লাগে, সেই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পৰা আমাৰ ৰক্ষা লাগে। আৰু এটা কথা তেখেতে কৈ আছে, 1 নম্বৰ ৱাৰ্ডৰ 2 নম্বৰ ৱাৰ্ডৰ ভোট নাপালেও বনজাত দুমাৰী জিকি যাব বুলি কৈ আছে। তেখেতে যদি বেংগলী ভোটটো নাপায়, তথাপি বনজাত দুমাৰী জিকি যাব। এইখিনি ভোট নহ'লে তেখেতে জিকি যাব বুলি তেখেতে মেজিক অংকত কথা পাতিছে। তেখেতে কয় তাৰ মেজিকত তেখেতে জিকি যাব। তো মেজিকৰ কথা ক'লে আমি পিছু চৰকাৰে গম পাওঁ, পিছু চৰকাৰ মেডিচিন আছিল। গতিকে বনজাত দুমাৰী তাৰ মেডিচিন নহয়, তেখেতে মেডিচিনৰ কথা কৈছে। হয়তো তেখেতে আজি বাহুবল ধনবলৰ জৰিয়তে ৰাজনীতি কৰিবলৈ ধান্দা কৰি আছে। আজি তেখেতে ভাবি আছে পুলিং চেণ্টাৰত সোমাই ফালে যে তেখেতে তাৰমানে বাক্সা উল্টা পাল্টা কৰিব বা বেলেগৰ ভোটকেইটা তেওঁলোকে মাৰিব। এইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ। আৰু সেইটো তাৰ ওপৰত আমি প্ৰশাসনৰ আগত দাবী জনাম আৰু আমি তাৰ ওপৰত যি ব্যৱস্থা ল'ব তাৰ ওপৰত ব্যৱস্থা ল'ম। গতিকে মেজিকৰ জৰিয়তে তেখেতে জিকি যাব বুলি কৈছে, ইমান সহজ নহয়। গতিকে ৰাইজে আজি পৰিৱৰ্তন বিচাৰিছে, ৰাইজে স্পষ্টভাৱে ওলাই আছে। তেখেতে কি উল্টা পাল্টা মন্তব্য দি আছে এইটো বুলি নহয়, হাগ্ৰামা মহিলাৰ আজিৰ দিনত বহুত উল্টা পাল্টা দি আছে। আৰু তেখেতে কৈছে টংলাৰ বহুত কামখিনি তেখেতে কাম কৰিছে। আজি চাওক, টংলাৰ যি কি কাম কৰিছে। আজি টংলা মেডিকেলখন অসম চৰকাৰে বনাই দিয়া মেডিকেল, সেই মেডিকেলখন তেওঁলোকে আজিৰ দিনা ভালকৈ বনাই দিব পৰা নাই।
আজি আমাৰ টংলাত পানীৰ সমস্যা ক'ব গ'লে এই পানীৰ টেংকিটো আজিকালি পানীৰ টেংকি হৈছে, কিন্তু তেওঁলোকে আজি পানীৰ টেংকিটো এনেকৈ হৈ গ'ল, কিন্তু পানীৰ আজি সমস্যা মিটাই দিব পৰা নাই। মানুহ এটা ভাল খোৱা পানী খাব পৰা নাই, ভাল মেডিকেল পোৱা নাই, ভাল ফেচিলিটি পোৱা নাই, ভাল এটা বজাৰ ঘাট কৰিব তেওঁলোকে কিবা পোৱা নাই। গতিকে তেওঁলোকে কৈ থাকে বনজাত আমি টংলাত উন্নতি কৰিছোঁ। বনজাতে ক'ত উন্নতি কৰিছে দেখাই দিব লাগে তেখেতে। শ্যামল চৰকাৰ ইতিমধ্যে আমি দেখিছোঁ ভাৰতীয় গণ পৰিষদ মানে যি ৰাজনৈতিক দল খুলিছে তেওঁ সভাপতি হিচাপে ইতিমধ্যে কাম কৰিছে। আমি জানিছোঁ বঙালী জনগোষ্ঠীক লৈ বিশেষকৈ ভাৰতীয় গণ পৰিষদটো গঠন হৈছে, গতিকে আপুনি কি ক'ব? নাই, আজি গণতন্ত্ৰ দেশত সকলোৱে সকলো ধৰণৰ দল সংগঠন খুলিব পাৰে, জন্ম দিব পাৰে। আজি গণতন্ত্ৰ দেশত যোনে যি পাৰ্টি কৰে সেইটো আমাৰ ক'বলগীয়া নাই, কিন্তু তেখেতে শ্যামল চৰকাৰে এখন যি আজি দল গঠন কৰিছে, তো তাৰ বিষয়ে মই এটা কথা ক'ম। আজি চাওক, আজি আমাৰ বেংগলী জাতিটো ক'ব গ'লে আৰু বেংগলী জাতিৰ যি সমস্যা বা যি সমাধান, আজি BTRত তেখেতে ইমান এটা বছৰ হাগ্ৰামাৰ সৈতে কাম কৰিছিল, হাগ্ৰামাৰ সৈতে তেখেতে জড়িত আছিল। গতিকে আজি বেংগলী জাতিটো কি উন্নত হৈছে, কি উন্নত হোৱা নাই, এইখিনি আমি গোটেইখিনি গম পাইছোঁ। আমাৰ মানুহ আজি যি লাঞ্ছিত বঞ্চিত হৈ আছে, আজি যি ভূমিৰ অধিকাৰৰ পৰাই আপুনি কথা পাতক, চাকৰি বাকৰিৰ ক্ষেত্ৰতে কথা পাতক, সকলো ক্ষেত্ৰতে আমাৰ মানুহকেইটা আজিৰ দিনত বঞ্চিত হৈ আছে। গতিকে আজি শ্যামল চৰকাৰে হাগ্ৰামাৰ সৈতে এজেণ্ট সৈতে কাম কৰিছিল, আৰু গতিকে তেখেতক মই কেইদিনমান আগতে সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা তেখেতে সুধিছিলোঁ। আজি শ্যামল চৰকাৰে কি কৰিছে, CSBৰ মেম্বাৰ যোনটো নেকি চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডৰ মেম্বাৰ তেখেতে হৈ আছে, আৰু তেখেতে আৰু এটা কথা কি বুলি কয়, দল সংগঠনৰো কি বুলি কয় চিফ এডভাইজাৰ। কেতিয়াবা তেখেতে নিজেও ব্যক্তিগতভাৱে ইলেকশ্যন খেলে। গতিকে তেখেতৰ বিষয়ে তেখেতৰ নিজৰ তাৰমানে কি কয় ক'ব গ'লে নিজৰে কিবা এটা কিবা নাই, তেওঁলোকে আজি ইটো কৰে কালি সিটো কৰে। তাৰ বিষয়ে আৰু বিশেষ মন্তব্য দিব লাগে, ভাল কথা। আজি NRCৰ নামতো, ভোটাৰৰ নামতো আজি যিখিনি ফেডাৰেশ্যন ফালৰ পৰা তেখেতে সভাপতি হৈ পেলাই যিখিনি মানুহক হেঁচা দিব লগা আছিল বা সেইখিনি দিছে, আৰু তেখেতে তাৰমানে মানুহৰ ওচৰৰ পৰা কেছ কৰিব বুলি ডিটেনশ্যন কেম্পৰ ডিভোটাৰৰ নামত NRCৰ নামত কেছ কৰিব বুলি তেখেতে আজি চাওক, টংলা নিচিনা জেগাত ঠেলাৱালা ৰিক্সাৱালাকো তেখেতে এৰা নাই, 200-300কৈ পইচাখিনি উঠাইছে। তেখেতে ক'ত আজিৰ দিনত কেছ কৰিলে, ক'ত কি কৰিলে, আজিৰ মানুহ ক'ত কি পালে, আৰু মানুহকেইটা ক'ত কি কৰিলে, গোটেই এইবিলাক বস্তু গোটাই জানে। আজি তেখেতে গণ সুৰক্ষা পাৰ্টীৰ এই দলৰ তাৰমানে সভাপতি হৈছে, গতিকে আমি তেখেতক বেয়াকৈ ক'বলৈ নাযাওঁ। গতিকে আজিৰ দিনত যি লাঞ্ছিত বঞ্চিত হৈ আছে আমাৰ মানুহকেইটাক, আমি মানুহকেইটাক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, কেনেকৈ সেইখিনি কাম কৰিব পাৰোঁ, সেইখিনি ব্যৱস্থা আমি কৰি আছোঁ। আৰু UPPL চৰকাৰ আহিলে, যিহেতু আজি আমাৰ তাৰমানে BTRত কি হৈছে, আমাৰ মানুহকেইটা যি ডিটেনশ্যন কেম্প, ভোটাৰ নোটিছ পঠাই আছে, তেওঁলোকে বাংলাদেশী ঘোষণা কৰি আছে, এনেকুৱা বহুত আন্দোলন হৈ আছে বা এনেকুৱা বহুত লাঞ্ছিত বঞ্চিত হৈছে আমাৰ মানুহকেইটা। কিন্তু সেই মানুহকেইটাক আমি অনাগত দিনত আমি কেনেকৈ আনিব পাৰোঁ আৰু কেনেকৈ তেওঁলোকৰ তাৰমানে সংস্থাপন দিব পাৰোঁ বা তেওঁলোকৰ তাৰমানে ভাল চিন্তা চৰ্চা কৰিব পাৰোঁ। সেইকাৰণে প্ৰমোদ বড়োৱে এটা কথা কৈছে, আজি BTRত মোৰ যদি চৰকাৰ হয়, UPPL চৰকাৰ অহাৰ লগে লগে ইয়াতে কোনো ডিভোটাৰৰ সমস্যা নাথাকে। ইয়াৰ মানুহ সকলো তাৰমানে BTRৰ মানুহ বুলি ঘোষণা কৰি, আৰু ইয়াতে কোনো ডিভোটাৰ সমস্যা নাথাকে, NRC ইয়াতে লাগু নহয়। তেখেতে আজিৰ দিনত আমাৰ এইখিনি কথা কৈছে, আৰু আমি মিটিঙতো ভাষণ দি আছোঁ, স্পষ্টীকৰণ দি আছোঁ। কিন্তু বিগত 17 বছৰ জগদীশ চৰকাৰ নিচিনা এটা পাইছিলোঁ, আৰু শ্যামল চৰকাৰ নিচিনা মানুহ থাকি পেলাই তেওঁলোকে এইখিনি সমস্যা সমাধান কৰিব পৰা নাই। কিন্তু সমস্যা সমাধান কৰিব ফালে তেওঁলোকে বহুতৰ পৰা ধন লৈছে, আজি নলয়। কিছুদিন আগত তেওঁলোকে শ্যামল চৰকাৰে এইখিনি কথা কোৱাৰ কাৰণে মোৰতে তেখেতে স্পষ্টীকৰণ দিছিল, আৰু তেখেতে BPF অফিচতে বহি পেলাই তেওঁলোকে মোৰ এগেইনষ্টত প্ৰেছ মিট দিছিল। ফেডাৰেশ্যনৰ আজিও মানে শ্যামল চৰকাৰে যিটো মানে ভাৰতীয় গণ পৰিষদ যিটো মানে ৰাজনৈতিক দল গঠন কৰিছে, সেইটো নামতহে নেকি BPFক সহায় কৰিব? এইটো ক'ব গ'লে সঁচা কথা, এইটো হাগ্ৰামাৰ এটা প্ৰডাক্ট। আজি তেখেতে BPFৰ এজেণ্ট হৈ সৈতে শ্যামল চৰকাৰে BPFৰ এজেণ্ট হৈ কাম কৰি আছে, আৰু এইটো এটা হাগ্ৰামাৰ প্ৰডাক্ট। আৰু এইখিনি দল এটা গঠন কৰি পেলাই BTRৰ মানুহকেইটা, বেংগলী মানুহকেইটা তেখেতৰ ফালে কভাৰ কৰি আছে, আৰু নকৰা নহয়। আৰু এইখিনি কাম কৰি পেলাই তেখেতে BPFৰ এজেণ্ট হৈ কাম কৰি আছে। আৰু শ্যামল চৰকাৰৰ তাৰমানে কি বুলি কয়, আমাৰ বেংগলী মানুহ কোনোবা UPPLক যোগদান কৰে, কিবা কৰে, তেখেতৰ ওপৰত তেওঁৰ ঠিকাদাৰ নহয়, শ্যামল চৰকাৰৰ কণ্ট্ৰেক্টাৰো নহয়। আৰু তেখেতৰ কথাটো যে বেংগলী জাতিটো চলিব নকথা নাই। আজি বেংগলী জাতিটো তেখেতৰ কাৰণে আজি দিনত ডুবি আছে, তেখেতৰ কাৰণে কিবা হৈছে, কি উন্নতি কৰি দিলে বেংগলী জাতিৰ কাৰণে আজি শ্যামল চৰকাৰ, আপোনালোকে দেখাই দিয়ক ক'ত তেখেতে কি কৰিছে বেংগলী। আজি দল গঠন কৰিছে BJPৰ কাৰণে, চাওক BJPৰ এগেইনষ্টত প্ৰেছ মিট দিয়ে, BJPৰ সৈতে যিমান যেনেকৈ পাৰে তেখেতে গালি গালাজ কৰি আজি BJPৰ কাৰণে দল গঠন কৰিলে। আজি শ্যামল চৰকাৰে নিজৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্টকে ধৰি ৰাখিব পৰা নাই, সুজিত চৰকাৰ। তেখেতে কালি না পৰহি আমি দেখা পালোঁ, তাৰমানে সংবাদ মাধ্যমৰ জৰিয়তে তাৰ ফটো ভাইৰেল হৈছে, তেখেতৰ তাৰমানে BJP দলত যোগদান কৰিছে। তো কালিৰ দিনত হ'ব গ'লে এইটো শ্যামল চৰকাৰ এটা চক্ৰান্ত হ'ব পাৰে। এতিয়া BJP তেখেতক সময় ৰাস্তা ক্লিয়াৰ কৰি আছে, কালিৰ দিনত হয়তো সিও গুচি যাব পাৰে BJPত। গতিকে আজি তেখেতে চাওক, BTCৰ দোকান শ্যামল চৰকাৰৰ BTCৰ দোকান বন্ধ হৈ গ'ল কথা ক'ব গ'লে। এতিয়া তাৰমানে BTRৰ দোকান খুলিব গৈ আছে তেখেতে, তাৰমানে এই অসমৰ ভিতৰত দোকান খুলিবলৈ গৈ আছে। এতিয়া খুচৰা দোকান বন্ধ হ'ল, ৰিটেইল বন্ধ হ'ল, এতিয়া হ'লচেলৰ দোকান তেখেতে খুলিবলৈ গৈ আছে। আৰু শ্যামল চৰকাৰ আমাৰ এৰিয়াৰ মানুহ, ক'ব গ'লে আমাৰ চোতালৰে মানুহ, আমি গম পাওঁ তেখেতৰ কাহিনী। গতিকে বৰাক ভেলীৰ মানুহ কি জানিব, নামনি অসমৰ মানুহ তেখেতক কি নেতা। আজি BJP দলৰ সভাপতি হোৱাৰ কাৰণে তেখেতক মানুহে চিনি পাইছে।
তেখেতৰ বিষয়ে আৰু বেছি মন্তব্য দিব লগা হয়। তেখেতে মোৰ নামত যদি অনাগত দিনত এটা ভুৱা এটা ইলিগেশ্যন আনিছিল, আমি জাতি ভেদাভেদ কৰিছোঁ, জাতিৰ ভিতৰত কাম কৰিছোঁ। আজি হাগ্ৰামাৰ লগত ইমান বছৰ তেখেতে থাকিছিল, তেখেতে কাম কৰিছিল, জাতিৰ উন্নতি কৰি দিব পৰা নাই। কিন্তু আজি আমি চেলেঞ্জত কৈ আছোঁ, UPPL চৰকাৰ আহিলে আমি জাতিৰ উন্নতি কাম কৰিম, এইখিনি চেলেঞ্জত কৈ ভূমিৰ পট্টা আমাৰ দিয়া হ'ব। এইবিলাক প্ৰবঞ্চনা হৈ এজেণ্ট হৈ থাকে, শ্যামল চৰকাৰে কাম কৰি আছে। গতিকে ধিক্কাৰ জনাইছে এনেকুৱা বেংগলী লিডাৰবিলাকক। এইটো পাহৰি যাব পাৰে, আজি BPF পাহৰি যাব পাৰে। তেওঁলোকৰ গাদী হেৰাৰ ভয়ত আজি আবল তবল বকি আছে। হাগ্ৰামা মেমৰিয়েও আবল তবল বকে, তেখেতেও এতিয়া আবল তবল বকি আছে। গতিকে এইখিনিয়ে ক'ব লাগো। মই হ'ব ৰাইজৰ এটা অনুৰোধ দিওঁ, আপোনালোকে আহক, শিলডাং ভাঙি ফেলে UPPL দলক একবাৰ আপোনালোকৰ ট্ৰেক্টৰ ছবিত ভোট দি আমাৰ খালিংদাৰ সমষ্টি দিলীপ বড়ো জিকাই লৈ যাওক আৰু প্ৰমোদ বড়োৰ হাতটো তাৰমানে ডাঙৰ কৰক আপোনালোকে। তাৰমানে মুঠিখন যাতে আমি জইন কৰোঁ, ভালকৈ কিবা কৰিব পাৰোঁ আৰু অনাগত দিনত প্ৰমোদ ছাৰক যাতে আমি চিফ বনাব পাৰোঁ। কিয় এই দুৰ্নীতি ভ্ৰষ্টাচাৰ দুৰ্নীতি তাৰমানে কৰি পেলাই যি লুণ্ঠন তেওঁলোকে চলালে, তাৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব লাগে। যদি দুখীয়ে তাৰমানে তেওঁলোকে পইচা খাইছে, তেওঁলোকক জেলত পঠাব লাগে। হয়, এটা কথা ৰাইজে সকলোকে কৈ থাকে যে আমি যদি কাক ভোট দিম এতিয়া, মানুহে চিন্তা কৰে লংকাত গ'লে বোলে চবেই ৰাৱণ হৈ যায়। এটা কথা সকলোৱে আজি চাওক, UPPL দলক আপোনালোকে ভোট দিয়ক ট্ৰেক্টৰৰ ছবিত। আজি যি ৰাৱণ আছিল, ৰাৱণক আমি জেলত পঠাম আৰু লংকা আমি জ্বলাই দিম। এই BTRত আমি ৰাৱণৰ লংকা নাৰাখোঁ। গতিকে আপোনালোকে আহক, শিলডাং ভাঙি ফেলে। এইখিনিয়ে মোৰ ক'ব লগা। ধন্যবাদ। গতিকে বনজাত দুমৰীক আমি আহ্বান কৰিছোঁ বা তেখেতক অনুৰোধ কৰিছোঁ, তেখেতে কি মন্তব্য দিয়ে। এতিয়াও বোলে BTC হৈ আছে, তেখেতৰ মিটিঙৰ ভাষ্য দিছে, আমি গম পাইছোঁ আৰু আমি শুনাও পাইছোঁ। সেইদিনা তাৰমানে এই অসম চৰকাৰৰ ফালৰ ডিক্লেয়াৰ দিছে BTC এতিয়া BTR কৰা হ'ল বুলি, কিন্তু তেখেতে মানি নলয়। তেখেতে এতিয়া কৈছে BTC হৈ আছে। আজি BTR চুক্তিৰ সকলো ধৰ্মাৱলম্বীৰ মানুহে আজিৰ দিনত BTR চুক্তিক আঁকোৱালি লৈছে আৰু BTR চুক্তিৰ জৰিয়তে আজিৰ দিনত মানুহবিলাক ছেটিছফাই হ'বলৈ গৈছে আৰু সেই মানুহবিলাক আজিৰ দিনত উন্নতি হ'ব, সেই লোকৰ মানুহ আজিৰ দিনত ডেভেলপ হ'ব। কাৰণ BTR চুক্তি সকলো জাতি জনগোষ্ঠীৰ কাৰণে ডেভেলপমেণ্ট বৰ্ড দিব, এটা কাউন্সিল বহাই দিব। কিন্তু আজি BPFৰ মানুহবিলাক জিমবিলাক কৈছে আমি 17 বছৰে এই অমুক কৰিছোঁ, তমুক কৰিছোঁ, কাম কৰিছোঁ, ডেভেলপমেণ্ট বৰ্ডৰ কাম আমি কৰিছোঁ। ডেভেলপমেণ্ট বৰ্ডৰ কাম যে তেওঁলোকে কৰিছে, তেওঁলোকে ডেভেলপমেণ্ট বৰ্ডটো কিয় কৰি দিয়া নাই মানুহৰ ওপৰত, ৰাইজৰ ওপৰত কিয় দিয়া নাই। এতিয়া কৈ আছে হাগ্ৰামা মহিলাৰী বোলে তাৰমানে ভূমিৰ পট্টা দিব। বনজাত দুমৰী কালি ইয়াতে কৈ থৈ গৈছে 17 বছৰ তেওঁলোকে কিয় ভূমিৰ পট্টাটো দিয়া নাই, এতিয়া কিয় দিব আহিছে তেওঁলোকে ভূমিৰ পট্টাটো। গতিকে আমাৰ মোদীবাৰী সমষ্টিৰ জগদীশ চৰকাৰ ডাঙৰীয়া আছিল, লুমচৰা ডাঙৰীয়া আছিল খৈৰাবাৰীৰ, তেওঁলোকে লেণ্ড এডভাইজাৰ কমিটিৰ মেম্বাৰ আছিল। বিগত 17 বছৰ তেওঁলোকে তাৰমানে মানুহৰ মাটিটো ৰেজিষ্টাৰ কৰি দিয়া নাই, তেওঁলোকৰ ভূমিৰ পট্টা দিয়া নাই। কিন্তু এতিয়া গাদী হেৰুৱাৰ ভয়ত যিহেতু ৰাইজে স্পষ্টভাৱে ওলাই আছে, UPPL দলক আঁকোৱালি লৈছে। গতিকে তেওঁলোকে দেখা পাই ফালে এতিয়া 17 বছৰ ভূমিৰ পট্টা দিয়া নাই, এতিয়া মানুহৰ ওচৰত ভূমিৰ পট্টা দিব বুলি কৈ আছে। তেওঁলোকে কৈ আছে যে UPPL চৰকাৰে বোলে তাৰমানে চাকৰি দিব বুলি কৈ আছে। এইবিলাক ক'ৰ পৰা দিব পাৰে? আৰে BTR চুক্তিৰ জৰিয়তে আমি কি আনিছোঁ? NIT আনিছোঁ, AIMS আনিছোঁ। আজি আমাৰ 4খন জিলা 9খন জিলা হ'বলৈ গৈ আছে। তাৰপিছত নিৰ্দিষ্ট মেডিকেল আনিছোঁ, NIT আনিছোঁ, ৰেল ডেভেলপমেণ্ট ফেক্টৰী আছে। ইয়াতেতো চাকৰি ল'ব দিম আৰু UPPL চৰকাৰে 32 লাখ জনগোষ্ঠীক চাকৰি দিব বুলি কোৱা নাই। তেওঁলোকে এটা কথাই কৈছে, নিবনুৱা যিবিলাক ল'ৰা ছোৱালী আছে, পঢ়া শুনা ল'ৰা, তেওঁলোককে চাকৰি দিব। আজি চাকৰিৰ কথা ক'ব গ'লে মোৰ দেউতাতো চাকৰি নকৰে না, তেখেততো 32 লাখ মানুহৰ ভিতৰত গণনাত পৰে। তো তেওঁলোকে এইটো ভাবি কিয় নাচায় যে তেওঁলোকে 32 লাখ মানুহক চাকৰি দিব বুলিতো কোৱা নাই না। তেওঁলোকে কৈ আছে আমি 5 বছৰত 5 লাখ মানুহক চাকৰি দিম বুলি কৈ আছে। UPPL চাকৰি মানে কি অকল সংস্থাপন দিব বুলি কৈছোঁ, গভৰ্ণমেণ্ট চাকৰিটো দিব নোৱাৰে, কিবা না কিবা এটা সংস্থাপন দিম। আজি BPFে ইচ্ছা কৰিলে পালা হয়, চৰকাৰে ইচ্ছা কৰিলে চব কৰিব পাৰে, ব্ৰহ্মপুত্ৰ বান্ধি দিব পাৰে চৰকাৰে ইচ্ছা কৰিলে। তো গতিকে চৰকাৰে ইচ্ছা কৰিলে দুনিয়াত বহুত কিছু কাম কৰিব পাৰে তেওঁলোকে, কিন্তু তেওঁলোকে আজিৰ দিনত কৰি দিব পৰা নাই। আৰু খালিংদাৰ সমষ্টিৰ আছিল ফুড এণ্ড ছাপ্লাই ডিপাৰ্টমেণ্টৰ বনজাত দুমৰী। মাৰ্চৰ 13 তাৰিখে তেখেতে 20 জনক এপইণ্টমেণ্ট দিছে, কোকৰাঝাৰৰে 10 জন দিছে তেখেতে, নিজৰ সমষ্টিৰ পৰা তেখেতে এজনক দিছে। গতিকে ধিক্কাৰ জনাইছে এনেকুৱা নেতাক, এনেকুৱা লিডাৰক বুলি 17 বছৰ লুটি খাইছে, ৰাইজক প্ৰবঞ্চনা কৰি গৈছে। গতিকে ৰাইজে স্পষ্টভাৱে ওলাই আছে, BTR চুক্তিৰ আঁকোৱালি লৈছে আৰু সকলোকে শিলডাল ভাঙি UPPL দলক জিকাবলৈ অনাগত দিনত গৈ আছে। আৰু এই দুৰ্নীতি ভ্ৰষ্টাচাৰ চৰকাৰক আজি ৰাইজে স্পষ্টভাৱে তাৰমানে বিদায় দিবলৈ সাজু হৈ আছে আৰু এইটো বিদায় দিব। আৰু বনজাত দুমৰী এতিয়া কৈ আছে ঘৰে ঘৰে সোমাই ফেলে তেখেতে কেম্পেইনিং কৰক। 17 বছৰত আপুনি শাকো নথকাৰ পিছতে আৰু ঘৰে ঘৰে কিয় সোমাব লাগে মানুহ লৈ ফেলে? এইবিলাক সোমোৱাটো কোনো কাৰণ নাই। ৰাইজে আপোনাক এনাই ভোট দিব, আপুনি এনাই জিকি যাব যদি কাম কৰিছে। এইবিলাক কৰাৰ দৰকাৰ নহয় না আপোনালোকৰ। তো গতিকে আপুনি যিমান যি কৰক, আপোনাৰ এই কাঠ খেলা দিন গ'ল। এই পইচা দি ধনবলত দি ৰাজনীতি কৰা দিন গ'ল। আৰু আজি যদি পইচা দি ৰাজনীতি কৰিবলৈ ওলাইছে BPFে, অনিল আম্বানী, মুকেশ আম্বানী কালিৰ দিনত প্ৰাইম মিনিষ্টাৰ হৈ বহি থাকিলে হয়, তেওঁলোকৰ তাত পইচা নাথাকা নহয়।